আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে উপমুখ্যমন্ত্ৰী নিৰ্দেশমতে আমাৰ ইয়াত বৰপূজাৰ মণ্ডলৰ জইনিং কাৰ্য প্ৰগ্ৰাম লৈছে। তাৰ লগতে মেম্বাৰশ্বিপ ড্ৰাইভ দুটা প্ৰগ্ৰাম লৈছে। যিবিলাক জইন কৰিব তেওঁলোকে মেম্বাৰশ্বিপ ড্ৰাইভ প্ৰগ্ৰাম হৈছে। ইয়াত প্ৰায় 550জনকৈ বেছি ইয়াত জইন লৈছে। আৰু আগন্তুক দিনত আমি একেলগে ইউপিপিএল চৰকাৰ আছিলোঁ যদি বিগত দিনবোৰত আগন্তুক বেলেগে খেলিম বুলি আমাৰ ডিক্লেয়াৰ কৰা হৈছে। আমি এতিয়া বিজেপিয়ে আমাৰ শক্তিটো ষ্ট্ৰং কৰিবলৈ আগবাঢ়িছোঁ আৰু প্ৰত্যেক মণ্ডলে প্ৰত্যেক আমাৰ বুথ কমিটি আজি জইন কৰি আছে। ইতিমধ্যে দেখা গৈছে যে বিপিএফ আৰু ইউপিপিএল কিন্তু এক চলি আছে। যদি বিপিএফ আৰু ইউপিপিএল এক হয় বিজেপি কৰিব পাৰিবনে? আমাৰতো যথেষ্ট আমাৰতো সমকক্ষ আমিতো ষ্ট্ৰঙে আছোঁ। ছাপ'জ BTCত ভোটাৰ ষ্ট্ৰেংথটো চালে গম পায় প্ৰত্যেক সমষ্টিতে ST ভোটৰকৈ নন ST ভোটেই বেছি ন। গতিকে BPF ইউপিপিএল এক হ'লেওতো 50% ভোটাৰ নহয়, বেছিভাগ নন STবিলাকে বিজেপিতে আছে। গতিকে আমাৰ ভয় লোক কৰিবলৈ একো নহয়। কিন্তু আমি ৱেলকাম কৰিছোঁ তোলৈকে যে একো ক'ব পাৰি হওক, আমি ৱেলকাম জনাইছোঁ। একো অসুবিধা নহয়। ইতিমধ্যে এফচিয়ে কিন্তু আহ্বান জনাইছে যে জাতীয় ছাত্ৰৰ কাৰণে দুটা দল এক হ'ব লাগে, ৰাষ্ট্ৰীয় দল ইয়াক কোনো ধৰণৰ ঠাই দিব নালাগে। কি ক'ব? নাই, আমিতো থিয় দিওঁ হেঙাৰ নহয় আমো তেওঁলোকে একগোট হওক, কিন্তু পাৰিবনে নাই এইটো আমি চিন্তা কৰিছোঁ। আপোনাৰ মতে সম্ভৱ হ'বনে? আপোনালোকৰ মতে এতিয়া তেওঁলোকৰ মই যি কথা কৈ আছে, এজনে এইফালে বেলেগ কথা এইফালে বেলেগ কথা কয়। এইফালে কোনোবাই কয় আমাৰ হাগ্ৰামৰ মহিলাই ডেপুটিচি হ'ব লাগে আৰু কোনোবাই কয় এইফালে হাগ্ৰামৰ মহিলাই চিফ হ'ব লাগে। তেনেকুৱা এইটো চালে নিশ্চয় সিহঁতৰ কেলকুলেশ্যন আছে। এই কেলকুলেশ্যন লৈ পেলাই জাতীয় ছাত্ৰৰ ক্ষেত্ৰত জইন হয় ভাল হ'ব, কিন্তু নিজৰ ব্যক্তিগত স্বাৰ্থত যদি জইন হ'ব বিচাৰিছে কৰিব বিচাৰিতো নিশ্চয় সম্ভৱ নহয়। এই যি ৰাজনৈতিক যুদ্ধ চলি আছে দুটা দলৰ মাজত BPF আৰু ইউপিপিএলৰ, এই যুদ্ধ আকৌ বিজেপিক আকৌ পাৰ কৰি দিব। আমাৰতো একো অসুবিধা নাই, আমাকতো হাৰাব নোৱাৰে। কাৰণ আমাৰ আজি বড়োৰ ভিতৰত বিজেপি কমচে কম 10-20% আহি গ'ল বড়ো ST, আৰু এইফালে আমাৰ নন ST গোটেইবিলাক আছে। গতিকে আমাৰ জিকাটো কথা আমি চৰকাৰটো গঠন কৰিব পাৰিম আশা কৰিছোঁ।